দীৰ্ঘ 7 বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'ল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট। 10 অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অত্যাধুনিক বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। কিন্তু তাৰ মাজতে বিকৃত মানসিকতাৰ কোনো লোকে আলহী দলৰ খেলুৱৈৰ বাছলৈ শিলগুটি দলিয়াই বিশ্বৰ আগত বদনাম কৰিলে অসমক। তাৰ পাছতেই বুবু বাবা চলিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আয়োজনৰ পৰা ভৱিষ্যতে বঞ্চিত হ'ব নেকি বৰ্ষাপাৰা তথা অসম ক্ৰিকেট সন্থা।